নমস্কাৰ স্বাগতম জনাইছোঁ লিণ্টন শইকীয়া ইউটিউব চেনেললৈ। আৰু আজি হৈছে 5 জুন বিশ্ব পৰিৱেশ দিৱস আৰু আমি গৈ আছোঁ গছপুলি ৰুবলৈ। আমাৰ ইয়াত স্কুল দুখন আছে, LP স্কুল এখন আৰু MB স্কুল এখন। আৰু স্কুলৰ প্ৰাংগণত ভাবিছোঁ গছপুলি কেইটামান ৰুওঁ আৰু মোৰ লগৰ কেইজনমানৰ লগত যাওঁ এতিয়া গছপুলি ৰুবলৈ। আৰু আজি ৰাতিপুৱা বৰষুণে পৰি আছে, এতিয়া বাজিল 10টা। আমি যাওঁ গছপুলি ৰুবলৈ। তেনেহ'লে ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব। আৰু আমি এতিয়া আহি আছোঁ গছৰ পুলি ৰুবলৈ আৰু আকৌ বৰষুণ পৰিবলৈ আৰম্ভ কৰিলে, গোটেই কাপোৰ কানি অৱস্থা নাই। ইয়াৰ পিছত আছে গছৰ পুলি। ফাইনেলি পালোহি আমি এতিয়া LP স্কুলত। আৰু LP স্কুলৰ প্ৰাংগণত ৰুম এতিয়া গছৰ পুলি। আৰু মোৰ লগৰ কিছু আহি গ'ল আৰু কিছু লোক আহিবলৈ আছে। আৰু ইয়াতে ৰুম গছৰ পুলি। ইয়াত জেউনা মৰা হৈ আছে, তাতে ৰুম পুৰা জেউনা মৰা হৈ আছে, তলা মৰা হৈছে। আৰু এতিয়া আমি জেউনাৰ ওপৰেদি পাৰ হৈ যাম। আৰু জেউনা পুলি ল'লোঁ। আমাৰ লিণ্টন শইকীয়া পুৰা গা খানি আছে। গছৰ পুলি পুৰা আনিছোঁ, গছৰ পুলি এতিয়া আমাৰ ইয়াত আছে কঁঠাল পুলি, জামুকৰ পুলি আৰু আমৰ পুলি, বিভিন্ন ধৰণৰ পুলি কিছুমান আছে ইয়াত। আৰু এয়া আমাৰ গাঁত খান্দি আছে, আধা মই খান্দিলোঁ আৰু খান্দি আছে এতিয়া চাওক। আৰু এতিয়া আপুনি প্ৰথম দি ল'ম গোবৰ মাটি। আৰু চবে মাটি দিয়া, চবে মাটি দিয়া। আমি LP স্কুলত গছৰ পুলি ৰুই হৈ গ'ল এতিয়া। আৰু আমি যাওঁ এতিয়া MB স্কুলত, তাত ৰুই গৈ গছৰ পুলি। তাত ৰোৱাৰ পিছত আমাৰ ইয়াত মেলাখালী এখন আছে আৰু মেলাখালী ৰুমি ইয়াত গৈ আছোঁ MB স্কুললৈ। আৰু ইয়াত দেখি ৰাস্তা গতি কি বেয়া হৈ গৈছে। আৰু এতিয়াও বৰষুণ পৰি আছে অলপ অলপ, কাপোৰ কানি অৱস্থা নাইকিয়া হৈ গ'ল। ৰাস্তা গতি দেখিছে কি হৈ আছে। আৰু দেখিছে মোৰ লগৰবোৰ আহি আছে পিছফালে গোটেইবিলাক। আৰু কৈছোঁ আপোনাক সকলো ধৰণৰ গছ ৰুব লাগে, আনকি জলকীয়া আদি কৰি ফুল গছ, যিকোনো গছ ৰুব লাগে। আমাক সকলো প্ৰয়োজন গছ। আপোনালোকক অনুৰোধ কৰিছোঁ সকলোবোৰ গছ ৰুব। ফাইনেলি পালোহি এতিয়া আমি MB স্কুল। আৰু এইখনে আমি পঢ়ি যোৱা MB স্কুল আৰু LP স্কুলখনত আমি পঢ়ি আহিছোঁ, দুখন স্কুলতে। আৰু এতিয়া যিহেতু লকডাউন পৰিস্থিতি বেয়া হৈ আছে, সেইকাৰণে এতিয়া স্কুল বন্ধ আৰু পুৰা জংঘল হৈ আছে, এতিয়া পুৰা জংঘল। দেখিছে গোটেই সেউজীয়া হৈ আছে পৰিৱেশটো। হৈ গ'ল নেমুডাল 5 বছৰ হৈ গ'ল। আমাৰ লগৰ এজন গুপ্তি বুলি কয়, কি হৈছে এই নেমুডাল। আৰু নেমুডাল দেখিছে পুৰা নেমু লাগি আছে এয়া। আৰু এজন গুপ্তি ৰুইছিলে আৰু এইজনে ৰুইছিলে। আৰু এতিয়া মধুৰিআমজোপা পুৰা মধুৰিআম লাগি আছে, দেখিছে মধুৰিআম। মধুৰিআম গছ পুলি ক'ত ৰুওঁ তাকে চাই আছোঁ। আৰু স্কুলৰ প্ৰাংগণটো চাওক। এখন স্কুলতে পঢ়িছিলোঁ আৰু আমি স্কুলখনৰ লগত আমাৰ বহুত স্মৃতি জড়িত হৈ আছে। আৰু স্কুলখনৰ অৱস্থা ছাৰত সকলোৱে ভালেই। স্কুলখন মানে গান হোৱা নাছিলে, সেইকাৰণে অৱস্থা আহিল। আৰু আমাৰ ছাৰহঁতে খুব সুন্দৰকৈ পঢ়াইছিলে আৰু ছাৰহঁতে আমাক বহুত মৰম কৰিছিলে। আৰু হৈছিল ক্লাছ 6ৰ ৰুম, আৰু আমি এইটো ৰুমতো পঢ়িছিলোঁ। আৰু ইয়াত ক্লাছ 6, 7, 8লৈকে আছে দেখাইছোঁ। আৰু বেঞ্চবোৰ বেয়া হৈ গৈছে স্কুল যিহেতু বন্ধ। আৰু আমাৰ হেড ছাৰ এজন গাঁৱৰে হয় আৰু খুব সুন্দৰকৈ পঢ়াইছিলে। ছাৰহঁতৰ কথা ভাবিলে বহুত দুখ লাগে। আৰু ছাৰহঁতে বহুত কষ্ট কৰি আমাক পঢ়াইছিলে।
আৰু আপোনাক আৰু দেখাইছোঁগৈ ব'লক। আৰু আমাৰ এইটো হৈছে ক্লাছৰুম, ক্লাছ 7ৰ ক্লাছৰুম। আৰু এইখন আমি ইয়াত বহোঁ আৰু এইফালে ছাৰে আমাক পঢ়ায় খুব সুন্দৰকৈ। ক্লাছ 7 আৰু ক্লাছ 8ৰ ৰুমটো দেখাইছে আপোনালোকক ব'লক। এইটো হৈছে আমাৰ ক্লাছ 8ৰ ৰুম, আৰু ছাৰহঁতে ভাল কৈছিলে, যিহেতু এটা লকডাউন, স্কুল বন্ধ, সেইকাৰণে এইবিলাক বেৰবিলাক গোটেই পচি গৈ ভাঙি চিঙি গৈছে। আৰু বাহিৰত আমাৰ ইয়াত শাৰী শাৰী লাইন পাতি প্ৰাৰ্থনা কৰা হয়। ইয়াত য'ত আমি ৰখি আছোঁ, ইয়াত আমি এতিয়া কঁঠালৰ পুলি আৰু আমৰ পুলি দেখাই দিব লওক। এইটো আমৰ পুলি আৰু আমি এইটো আমৰ পুলি এতিয়া আৰু অলপমান দূৰত কঁঠালৰ পুলি এটা ৰুম দেখিছে। আমাৰ পুৱা চাফা কামত লাগি গৈছে ছাৰে, ছাৰ মানে আমাৰ লগৰে আৰু ছাৰ বুলি কৈছোঁ তাক। গোটেইবোৰ ৰখি আছে, গাঁত খান্দি আছে। ৰুম এতিয়া ইয়াত কঁঠালৰ পুলি আৰু ওলাই আহিছোঁ কঁঠালৰ পুলি ৰুবলৈ। আৰু এজন আহিছে, কি দুটামান পুলি লৈ আহিছে, ভাল পুলি লৈ আহিছে, কঁঠালৰ পুলি। আৰু এইফালে ৰুম তাত থাকক। আৰু আমি আমাৰ গ্ৰুপ আছে আমাৰ গাঁৱৰ, আৰু ল'ৰাখিনি মিলি আমি বেলেগ কিছু লোকক সহায় কৰিম, কিবাকিবি কামত সহায় কৰিম। আৰু বিশ্ব পৰিৱেশ প্ৰতি বছৰে আমি পালি যাম, আগৰপৰাই পালি আহিছোঁ আৰু পালিও যাম। আৰু সকলোকে কৈছোঁ, সকলোৱে এডাল হ'লেও গছ ৰুৱক, ঘৰটো ৰুৱক। আৰু মই এবাৰ যাই গৈ ঘৰটো ৰুমগৈ গছ এডাল থাকিব। আৰু আমাৰ ইয়াত কঁঠালৰ পুলি ৰোৱা হ'ব আৰু গাঁত খান্দি থকা গৈছে, পল্লৱ দাই গাঁত খান্দি আছে। আৰু এইজন হৈছে আমাৰ MB স্কুলৰ হেড ছাৰ, আৰু হেড ছাৰে গছৰ পুলি ৰুব এতিয়া। আৰু এজন ছাৰক মাতিছোঁ, ইংলিছ ছাৰ, আৰু ইংলিছ ছাৰ আহি আছে, ইংলিছ ছাৰে ৰুবহি গছৰ পুলি। চাই থাকক ভিডিঅ'টো এণ্টলৈকে। আৰু এয়া হৈছে আমাৰ ইংলিছ ছাৰ, আৰু ইংলিছ ছাৰে গছৰ পুলি ৰুব এতিয়া। আমাৰ যথেষ্টখিনি গছৰ পুলি ৰোৱা হৈ গ'ল, আৰু গছৰ পুলি ৰুই শেষ হৈ গ'ল। এতিয়া গৈ আছোঁ ঘৰলৈ। চ' ফ্ৰেণ্ডছ, বৰ্তমান এতিয়া ঘৰ পালোহি গছ পুলি ৰুই আহি। আৰু লগৰ কেইজনমানৰ লগত একেলগে গ'লোঁ গছ পুলি ৰুব, ভাল লাগিল। আৰু আমাৰ লগত ছাৰহঁতো গ'ল, ছাৰ দুজন গ'ল, ফোন কৰি দিলোঁ, ছাৰহঁত গ'ল আৰু আহিলোঁগৈ। আৰু আহি পেলাই ঘৰতো এটা গছ পুলি ৰুলোঁ, ভিডিঅ' কৰা নহ'ল কাৰণ বৰষুণ পৰিলে, সেইকাৰণে গছ পুলি বৰষুণ তিতি ৰুই দিলোঁ। আৰু এতিয়া আজি আছিলে ময়ূৰ বাৰ্থডে, আৰু তাক বাৰ্থডে উইচ কৰা হোৱাই নাই। আৰু গৈ আছোঁ সিহঁতৰ ঘৰলৈ বাৰ্থডে খাবলৈ। আৰু ৰাতিলৈ তাৰ বাৰ্থডে কেক এটা বনাবলৈ ওচৰৰে বা এজনীক, আৰু মৰিগাঁৱত যোৱা নহ'ল কেক আনিবলৈ। বাজনীয়ে সুন্দৰকৈ চিম্পুল কেক, বঢ়িয়া কেক এটা বনাই দিছে। আৰু এই কেকটোলৈ তাক আমাৰ লগৰ কেইজনমানে মিলি একেলগে যাই উইচ কৰিমগৈ। আৰু আজিলৈ ভিডিঅ'টো মানে বেছি দীঘলীয়া নকৰোঁ, এইখিনিয়ে কৰিলোঁ। চ' ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব। যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, ছাবস্ক্ৰাইবটো কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ, লগ পাম নতুন ভিডিঅ'ৰ লগত। চিলড্ৰেন বাই বাই, টাটা।